নমস্কাৰ এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। কুৱেশ্যন কোনবোৰ ছোৱালীক মিলন কৰিলে পুৰুষৰ বেছি মালপানী ওলাই যায়? এনচাৰ যোনবোৰ ছোৱালীৰ বুজখনৰ ফুটাটো বহল নাথাকে। কুৱেশ্যন মতাবোৰে সৰু ছোৱালীবোৰৰ সৈতে মিলন কৰি কিয় বেছি ভাল পায়? এনচাৰ কিয়নো সৰু ছোৱালীবোৰৰ বুজখন বহল নাথাকে আৰু ধুনীয়া হৈ থাকে কাৰণে। কুৱেশ্যন কোনবোৰ মহিলাৰ বুজখনত অনবৰতে খজুৱতি হৈ থাকে? এনচাৰ যোনবোৰ মহিলাই বহুত দিনলৈকে নিজৰ মতাটোৰ সৈতে মিলন কৰিবলৈ নাপায়। কুৱেশ্যন কিমান বয়সৰ পৰা ছোৱালীবোৰে বেছিকৈ মিলন কৰাৰ কথা ভাবি থাকে? এনচাৰ 25 বছৰ বয়সৰ পৰা বেছিকৈ মিলন কৰাৰ কথা মাথো ভাবি থাকে। কুৱেশ্যন ৰাতি কি খাই ল'লে পুৰুষে 5 বাৰ পৰ্যন্ত মহিলাক চুদিবলৈ পাৰে? এনচাৰ HIV পিল খাই ল'লে 5 বাৰ পৰ্যন্ত চুদিব পাৰে।